আজি মানে আমি মেজৰ 7 দিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। বিশেষকৈ বিটিসি অঞ্চলৰ যিকেইটা ডিস্ট্ৰিক্ট আছে 5খন ডিস্ট্ৰিক্ট সব ডিস্ট্ৰিক্টৰ পৰা আমি এক্সটেনশ্যন ৱাৰ্কাৰখিনিক মাতিছিলোঁ, বিশেষকৈ ভিএলই ডব্লিউ। তো 2খন ডিস্ট্ৰিক্টৰ পৰা আহিছে তেখেতসকল, আৰু তেখেতসকলে বিভিন্ন কামত ব্যস্ত থকাৰ কাৰণে চিৰাং আৰু বাস্কা ডিস্ট্ৰিক্টৰ পৰা মানুহ আহিব পৰা নাই, ওদালগুৰি আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ পৰা আহিছে। তো মুঠতে কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ পৰা 40 জন আৰু ওদালগুৰি ডিস্ট্ৰিক্টৰ পৰা 5 জন আৰু বাকী 5 জন আমি পিচিৰ পৰা মানুহ মানে বোৰ্ড অফ ডাইৰেক্টৰসকলক মাতিছোঁ। এই প্ৰশিক্ষণটোত আমি ভাবিছোঁ যে বিটিসি অঞ্চলত মাকৈৰ খেতি কেনেকৈ প্ৰসাৰ কৰিব পৰা যায়, আৰু বিশেষকৈ যিটো আপোনাৰ ৰাবি ছিজনত মাটি এনেই ফেলোলেন হিচাপে থাকি যায়, কোনো খেতি নকৰে, সেই ফেলোলেনখিনিত যাতে সিহঁতে দ্বিতীয়টো খেতি কৰে আৰু খেতিটো কৰি পেলাই যাতে 200 ক্ৰপিং ইণ্টেনচিটি হয় এই অঞ্চলত, তাৰ কাৰণে এইটো ব্যৱস্থা লোৱা হৈছে। আৰু এই ট্ৰেইনিংটোৰ পিছত আমি ৰাবি ছিজনত এফিল্ডৰ ব্যৱস্থা কৰিছোঁ। খেতিয়কসকলক বিনামূলীয়াকৈ গুটি আৰু সাৰ দিয়াৰ ব্যৱস্থা কৰাৰ ব্যৱস্থা কৰা হ'ব। আৰু লগতে আজি বিটিসি ডাইৰেক্টৰ আহিছিলে, তেখেতেও আমাক কৈ গৈছে ইয়াত যে 170 হেক্টৰ মাটিত তেখেতসকলে বিটিসিৰ যি 5খন ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টত তেখেতসকলেও এফিল্ডিৰ ব্যৱস্থা কৰিব, বিশেষকৈ উন্নত মানৰ বীজ যেনেকৈ পায়নিয়াৰ আৰু ডিকেচিৰ চিট দিয়াৰ ব্যৱস্থা কৰিব। আমিও ভাবিছোঁ যদি বীজ পৰিৱৰ্তন কৰি পেলাই যদি ৰাইজক দিয়া হয়, উন্নত মানৰ বীজ দিয়া হয়, এনে খেতিয়কৰ উৎপাদন 1.5 গুণ এনেই বাঢ়িব। তো খেতিয়কসকলেও লাভৱান হ'ব। আৰু অসম চৰকাৰে যিটো ইথানল প্লেণ্টৰ ব্যৱস্থা কৰিছে অসমত এই 3টা জেগাত ইথানল প্লেণ্ট বহুৱাইছে, তাৰ কাৰণে প্ৰায় 10 লাখ মেট্ৰিক টনৰ মাকৈৰ দৰকাৰ। আমাৰ এট প্ৰেজেণ্ট থুলমূলকৈ এটা ৰাফ আইডিয়া মতে 3 লাখ টনতকৈ অধিক মেজৰ উৎপাদন হৈ আছে, বাকীখিনি বাহিৰৰ পৰা আহি আছে। আমাৰ এই প্ৰশিক্ষণটোৱে খেতিয়কসকলক উৎসাহিত কৰিব, আৰু যিখিনি টেকন'লজি দিম তেখেতসকলে যদি তাক নিজৰ খেতি পথাৰত প্ৰয়োগ কৰে, তেতিয়াহ'লে তেখেতসকলে মাকৈ উৎপাদন কৰি যথেষ্ট লাভৱান হ'ব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস। কেইদিনীয়া আছে ট্ৰেইনিংটো? এই ট্ৰেইনিংটো 7 দিনীয়া ট্ৰেইনিং। আমি 7 দিন ধুনীয়াকৈ চলাই থাকিম, আৰু এই ট্ৰেইনিঙত বেলেগ বেলেগ জেগাৰ পৰা আমি ৰিচোৰ্চ পাৰ্চন মাতিছোঁ। আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰা আহিব, কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটা, কোকৰাঝাৰ, ধুবুৰী, তাৰ উপৰিও ধুবুৰী কৃষি মহাবিদ্যালয়ৰ পৰা সৰচিনা কলেজ অফ এগ্ৰিকালচাৰৰ পৰাও ৰিচোৰ্চ পাৰ্চন আহিব। তেখেতসকলে এই মেজৰ বিভিন্ন প্ৰযুক্তি যিখিনি আছে, নতুন নতুন প্ৰযুক্তি, সেই সম্বন্ধে এই আমাৰ প্ৰশিক্ষাৰ্থীসকলক জ্ঞানৰ যোগান ধৰিব। ভাবোঁ যে অদূৰ ভৱিষ্যতে এই ট্ৰেইনিংটোৱে তেখেতসকলক মানে কেপাচিটি বিল্ডিং যথেষ্ট পৰিমাণে হ'ব, আৰু তেখেতসকলে পথাৰত গৈ পেলাই নিজৰ উৎপাদন বঢ়োৱাত যথেষ্ট সহায় কৰিব। প্ৰশিক্ষণ কাৰ্যসূচীটো আচলতে আমি 7 দিনীয়াকৈ পাতিছোঁ। আমাৰ যিটো অসম কৃষি বিশ্ববিদ্যালয় মাণ্ডলিক গৱেষণা কেন্দ্ৰ গোসাইগাঁৱৰ অধীনত আমাৰ এটা অখিল ভাৰতীয় গোমধান গৱেষণা প্ৰকল্প বুলি এখন আঁচনি আছে, আৰু এই আঁচনিখনে 2010 বৰ্ষৰ পৰা আমাৰ এই মণ্ডলটোত লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলী জোনত কাম কৰি আছে, নামনি ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডলত। আৰু আমাৰ মূল উদ্দেশ্য হৈছে যে যিবোৰ মাকৈৰ যিবোৰ বিভিন্ন ধৰণৰ জাত, সেই জাতসমূহৰ ওপৰত কাম কৰি অসমৰ কৃষকৰ বাবে যি জাতবোৰ আছে সেই জাতবোৰ নিৰ্বাচন কৰি উলিওৱা। গতিকে যোৱা প্ৰায় 5 বছৰ আমাৰ এই কেন্দ্ৰত হোৱা কামৰ ওপৰত ভিত্তি কৰি অসমৰ বাবে মুঠতে প্ৰায় 15টা আমাৰ মাকৈ জাত চেণ্ট্ৰেল ভেৰাইটি ৰিলিজ কমিটিৰ ফালৰ পৰা নটিফাইড হৈছে। আৰু আমি এই প্ৰশিক্ষণ কাৰ্যসূচীটো লৈছোঁ আমাৰ যিটো আমাৰ AICRP মেজৰ NES কম্পনেণ্টৰ অধীনত আমাৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী আছিল, আমাক আবণ্টন দিয়া হৈছিল। আৰু আমি আজি ঠিক 6 আগষ্টৰ পৰা 14 আগষ্টলৈকে এই প্ৰশিক্ষণ কাৰ্যসূচী চলিব। আমি কৃষি বিভাগৰ যিসকল এগ্ৰিকালচাৰেল এক্সটেনশ্যন এছিষ্টেণ্ট আছে তেওঁলোকক আমি সামৰি এই প্ৰশিক্ষণ কাৰ্যসূচী লৈছোঁ। ইয়াৰ উপৰিও আমাৰ এটি FPO আছে, মেজৰ এটি FPO আছে, ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন। তেওঁলোকৰো ব'ৰ্ড অফ ডাইৰেক্টৰ্ছৰ পৰা আমি 5 জন বিষয়া আমি আনিছোঁ, আৰু তেওঁলোকক সৰ্বমুঠ কৰি মুঠতে 50 জন প্ৰশিক্ষাৰ্থীক আমি এই প্ৰশিক্ষণটো দিবলৈ ওলাইছোঁ। আৰু আমাৰ উদ্দেশ্য হৈছে যে বৰ্তমান পৰিৱৰ্তিত পৰিস্থিতিত মাকৈৰ যি সম্ভাৱনীয়তা অসমৰ কৃষি ক্ষেত্ৰত, সেই সম্ভাৱনীয়তাক আমি তেওঁলোকক সেই বিষয়ে জনাবলৈ বিচাৰিছোঁ।
কাৰণ একোজনকৈ যদি আমি আমাৰ যিবিলাক কৃষি বিষয়া আছে, যিবিলাক আমাৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন আছে, তেওঁলোকৰ একোজনকৈ যদি আমি প্ৰশিক্ষণ দিব পাৰোঁ, তাৰমানে এজনৰ প্ৰশিক্ষণ দিয়া মানে 1000 বা ততোধিক কৃষকক প্ৰশিক্ষণ দিয়া, কাৰণ তেওঁলোকে 1000 বা ততোধিক কৃষকক তেওঁলোকে সেইধৰণে তেওঁলোকে এইখিনি অৱগত কৰিব। গতিকে আমি তেওঁলোকৰ আমাৰ উদ্দেশ্য হ'ল যে বৰ্তমান মাকৈ যোৱা আমাৰ 22-23 বৰ্ষত অসমৰ মাটিকালি আছিলে মাকৈ 44,000 হেক্টৰ, আৰু বৰ্তমান এই 23-24 বৰ্ষত এই মাটিকালি হৈছেগৈ 1,07,000 হেক্টৰ। গতিকে 250-250% আমাৰ মাটিকালি বাঢ়িছে। গতিকে আৰু বৰ্তমান সময়ত আমাৰ মাকৈৰ আমাৰ প্ৰডাকশ্যন হৈছে অসমৰ 4 লাখ টন, কিন্তু আমাৰ চাহিদা হৈছে 10 লাখ টন, অৰ্থাৎ আমি 6 লাখ টন এতিয়াও কমি আছে। গতিকে কেনেকৈ মাকৈ উৎপাদনটো আমি বঢ়াব পাৰোঁ আৰু কৃষকক কেনেকৈ বৰ্তমান সময়ত মাকৈৰ যিটো চাহিদা আৰু মাকৈৰ যিটো আমাৰ পৰিৱৰ্তিত পৰিস্থিতিত মাকৈৰ যিটো সম্ভাৱনীয়তা গুৰুত্ব, সেই বিষয়ে তেওঁলোকক জনোৱা। গতিকে আমি আশা কৰিছোঁ আমি আজি আমাৰ এই প্ৰথম দিনা কাৰ্যসূচীত আমাৰ ইতিমধ্যে উদ্বোধনী আমাৰ কাৰ্যসূচী হৈ গ'ল। তাত আমাৰ BTC অঞ্চলৰ কৃষি সঞ্চালক শ্ৰীযুত ফণীধৰ বৰ্মা ডাঙৰীয়া আহিছিলে, আৰু ইয়াৰ উপৰিও আমাৰ সহকাৰী কৃষি সঞ্চালক শ্ৰী মুনীন্দ্ৰ নাৰায়ণ দাস ডাঙৰীয়া আহিছিলে, আৰু আমাৰ ৰিচোৰ্চ পাৰ্চনসকলো তেওঁলোক আহি আছে। সদায় প্ৰত্যেক দিনাই একোজন বেলেগ বেলেগ ৰিচোৰ্চ পাৰ্চন থাকিব, আৰু সকলোৱে মাকৈৰ ওপৰত যি মানে বিভিন্ন ধৰণৰ আমাৰ টেকন'লজিবিলাক আছে, সেই টেকন'লজি আমাৰ এই কৃষি প্ৰশিক্ষণত তেওঁলোকে যোগান ধৰিব। গতিকে আমি আশা কৰিছোঁ এই প্ৰশিক্ষণৰ দ্বাৰা আমাৰ যি উদ্দেশ্য যে মাকৈৰ বিষয়ে আমাৰ কৃষিৰ যিখিনি সম্প্ৰসাৰণ বিষয়া আছে বা সম্প্ৰসাৰণ যি কৰ্মী আছে তেওঁলোকক জনোৱা, আৰু তেওঁলোকৰ থ্ৰুদি আমি কৃষকক এই বিষয়ে জনোৱা।